Guys, welcome to my new vlog. So guys, আপোনালোকে বহুত কমেণ্ট কৰাৰ বাবে মই অসমীয়াত ব্লগবোৰ বনাবলৈ আজিৰ পৰা লৈছোঁ। চ' গাইজ ফাইনেলি আপোনালোকৰ ছাপোৰ্টৰ জোৰত বৰ্তমান মইতো বাহিৰত আছোঁ, চবেই জানেই চাগে মোৰ ফ্ৰেণ্ডসকলে। তো গাইজ মোক অলপ সহায় মানে আপোনালোকে ছাপোৰ্ট কৰিব লাগে। চ' মই বাহিৰত বৰ্তমান আছোঁ, বাহিৰৰ পৰা ভাল ভাল আপোনালোকৰ ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিম। মোৰ এতিয়া বৰ্তমান ইমান ছাবস্ক্ৰাইবাৰ বি আৰু ইমান কিবাও নাই, সেইকাৰণে আপোনালোকৰ বিশেষ বহুতজনে কমেণ্ট কৰিলে যে অসমীয়াত ব্লগ বনাই ভাল লাগিব। চ' সেইকাৰণে মই আজিৰ পৰা ব্লগবোৰ অসমীয়াত বনাম আৰু অসমীয়াতে বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' গাইজ ফাইনেলি আপোনালোকে মোক ছাপোৰ্ট কৰিব লাগে। যোনবিলাক মোৰ এতিয়া ধৰ ছাবস্ক্ৰাইবাৰ আছে সিহঁতে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবা প্লিজ। এজনক যদি আপোনাৰ ফ্ৰেণ্ডৰ এজন ফ্ৰেণ্ডক যদি শ্বেয়াৰ কৰা ভিডিঅ'বিলাক বহুত যেনে মুঠতে মোৰ বৰ্তমান এতিয়া ইমান ছাবস্ক্ৰাইবাৰো নাই, ইমান ভিউজ নাহে বৰ্তমান। তো আপোনালোকৰ কমেণ্টৰ বহুতজনে কমেণ্ট কৰিলে যে অসমীয়াত বনা, কমভাগে আদিবাসীত বনা বুলি কৈছে। আনেওতো মই আদিবাসী ল'ৰাই হয়, আনকি মই বাহিৰত থাকোঁ। তো তথাপিও আপোনালোকৰ কাৰণে মই আপোনাৰ মৰম চেনেহ, আপোনালোকে যি মৰম চেনেহ কৰে সেইকাৰণে মই এতিয়া বিশেষ অসমীয়াত ব্লগবোৰ বনাম। তো গাইজ আপোনালোকে ভালকৈ চাব ভিডিঅ'বোৰ শেষলৈকে, ইমান মজা লাগিব। তো মই আজি বৰ্তমান ৰুমতে আছোঁ, গাও ভাল নাই ইমান, তথাপিও আপোনালোকৰ কমেণ্টবোৰ মোৰ ৰিপ্লাই দিবলৈ আছিলে আৰু ভিডিঅ' এটা লগতে দিব আছিলে যে আপোনালোকে মোক অসমীয়াত ব্লগ বনাবলৈ কৈছে। চ' মই আজিৰ পৰা অসমীয়াত ব্লগবোৰ বনাম। তো গাইজ আপোনালোকে ছাপোৰ্ট কৰিব আৰু পাৰিলে ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰি দিব এজনে আপোনাৰ বন্ধুসকলৰ। তো গাইজ ইমানেই আপোনালোকক ক'ব আছিলে, লগতে ধন্যবাদ আপোনালোকে ইমান ছাপোৰ্ট কৰে আৰু মোক ইমানখিনি কিবা আপোনালোকে যাতে মোৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আৰু মই ছ'চিয়েল মিডিয়া ইমান এইটো ছ'চিয়েল মিডিয়াত মইতো একো বেয়া বস্তু আপলোড কৰা নাই, জাষ্ট ব্লগ বনাওঁ। যাতে বাহিৰত থাকোঁ, মই বাহিৰত য'ত ত'ত ঘূৰিব যাওঁ, ভাবিছোঁ মই য'ত ত'ত ঘূৰিব যাওঁ, আপোনালোকক ভিডিঅ' বনাই ভালকৈ দেখাবলৈ চেষ্টা কৰিম। তো গাইজ আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকৰ ছাপোৰ্টৰ জৰুৰত। তো মই আজিৰ পৰা আপোনালোকক অসমীয়াতে ব্লগবোৰ বনাবলৈ চেষ্টা কৰিম, মানে অসমীয়াতে ব্লগবোৰ বনাম আৰু আজিৰ পৰা ডাইৰেক্টলিতো। গাইজ আপোনালোকৰ বহুতে কমেণ্ট কৰিছে, তো মই এবাৰ কমেণ্টবিলাক পঢ়ি আপোনালোকক শুনাই দিওঁ যে কিমানজনে অসমীয়াত ব্লগ বনাবলৈ কৈছিলে আৰু কিমানজনে কি আদিবাসী আৰু কিমানজনে কি ভাষাতে। তো মই এনেইতো চবেই জানে মই আদিবাসী ল'ৰা, আৰু বৰ্তমান বনালেতো এনেই আদিবাসী মানে অসমীয়াতে বনাওঁ যাতে চবেই ভাল পাব, চবেই চায়। অসমীয়া লেংগুৱেজটো চবেই বুজি পায়েই বৰ্তমানতো, মই অসমীয়াতে বনাম আজিৰ পৰা ব্লগ। তো মই বৰ্তমান কমেণ্টবিলাক আপোনালোকৰ পঢ়ি দি আছোঁ। প্ৰথম কমেণ্টটো আছে আপোনালোকৰ, সেইটো ঘন মুণ্ডাই দিছে, ভাল লাগে কিন্তু আছামিজ হ'লে বেছি ভাল লাগিলে হয়। তো মই আজিৰ পৰা আপোনালোকক কোৱাৰ বাবে অসমীয়াতে ব্লগবোৰ বনাই আছোঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব। তো আৰু এজনে দিছিলে বিকাশ ওৰাং, ই আদিবাসী বুলি কৈছিলে। চ' আদিবাসীটো ইমানজন দিয়া নাই কমেণ্ট, তো চৰি বিকাশ। তো মই অসমীয়াতে বেছি কমেণ্ট অহাৰ কাৰণে অসমীয়াতে বনাইছোঁ। আৰু এজনে কমেণ্ট দিছে টিংকু ওৰাং, মজা লাগিছে ভিডিঅ'বোৰ, অসমীয়াত বনালে ভাল লাগিলে হয়। তো আৰু অজয় ওৰাঙে কমেণ্ট দিছে আছামিছে বনাৰে। তো মই আছামিছে বনাই আছোঁ বৰ্তমান। আৰু তৰুণ ওৰাঙে দিছে বৰ্তমান ছুপাৰ, থেংক ইউ। আৰু সঞ্জয় ওৰাঙে দিছে ঝাকাছ, থেংক ইউ। আৰু বৰ্তমান সঞ্জয়ে মজা ব্ৰ', থেংক ইউ ব্ৰ'। মই আপোনালোকক বহুতবাৰ কমেণ্টবিলাক ৰিপ্লাই কৰা নাই, চৰি। তো মোৰ বৰ্তমান বহুতেই কমেণ্ট দিছে অসমীয়াত বনা বুলি, জাষ্ট মই যোনকেইটা প্ৰথমত পাইছোঁ সেইকেইটা পঢ়ি দিছোঁ। তো
এনেই অসমীয়াতে বেছিভাগ কমেণ্ট আহিছে অসমীয়াত বনাবলৈ কাৰণে। চ' মই ভিডিঅ'বিলাক অসমীয়াতে বনাম আজিৰ পৰা। তো গাইজ আপোনালোকে যাতে আৰু শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'বিলাক মোৰ, যাতে আমাৰো ফেমিলি ভিউ ডাঙৰ হ'ব। সোনকালে যদি আপোনালোকে মোৰ 1K ছাবস্ক্ৰাইবাৰ কৰি দিব, তো মই আপোনালোকক ভাল ভাল ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিম। চ' এতিয়া মোৰ বহুতেই কম ছাবস্ক্ৰাইবাৰ আছে। এতিয়া বৰ্তমান মোৰ মানে ক'ব গ'লে 100 পৰা অলপ ওপৰত হৈছে বৰ্তমান। তো প্লিজ আপোনালোকে অলপ ছাপোৰ্ট কৰিব আৰু ভিডিঅ'বোৰ পাৰিলে শ্বেয়াৰ কৰি দিব এজনক। আপোনালোকে এজনে যদি মোৰ এজনৰ দুজন বা শ্বেয়াৰ কৰি দিয়ে এজন দুজনৰ মানুহক, তো বহুতখিনিয়ে ছাপোৰ্ট হ'ব আপোনালোকৰ। তো গাইজ আপোনালোকে প্লিজ ভিডিঅ'বোৰ চালে অলপ শ্বেয়াৰ কৰি দিব। তো গাইজ আজি ভিডিঅ'টো মই বৰ্তমান আপোনালোকৰ কমেণ্টৰ কাৰণে মই বনাইছিলোঁ। তো গাইজ আজি ভিডিঅ'টো ইমানতে। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটোত, তো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই টেপ কৰি দিব। লগতে ন'টিফিকেশ্যনটো মোৰ প্ৰথমতে আপুনি পাই যাব। তো গাইজ আজি ইমানতে, বাই বাই।